মই আহিছোঁ এতিয়া আমাৰ হাউলিৰ ব্ৰিজৰ সন্মুখতে, বেছি দূৰ নহয়, ব্ৰিজৰ ওচৰতে পোষ্টাৰখন দেখাব পাৰে। ৰান্ধৰ পৰা পোষ্টাৰখন আপোনালোকে চাই লওক। ইয়াতে এভৰিথিং গ্ৰাফিক্স হয় বাইকৰ, প্লাছ আপোনাক হেলমেট লাগে, কষ্টিউম লাগে, সেফটি গাৰ্ড লাগে, প্লাছ লাইটিং, এভৰিথিং মানে আমাৰ বাইকৰ যিখিনি মানে লাগতীয় বস্তু সেইখিনি এভৰিথিং পাব আপোনালোকে। মই ভিতৰত দেখাই পাওঁ। তো আপোনালোকে হেলমেটৰ হেৰি চাব পাৰে, ভেৰাইটিজ। এমটি হেলমেট আছে, চল্ড আছে, আউট আছে, এইফালে মানে এভৰিথিং যি টাইপৰ আপোনাক হেলমেট লাগে চব হেলমেট চাই ল'ব পাৰে। প্লাছ আপোনাক ৰাইডিং জেকেট, এইটো চাওক, ৰাইডিং জেকেট। তো মই দাদাক মাতি দিছোঁ। এই জেকেটটোৰ প্ৰাইচ কিমান মান হ'ব? এইটো 6,500 ভেনমৰ জেকেট, এইটো 6,500 টকা। প্লাছ আপোনাৰ কি বুলি কয়, অফৰোডিঙৰ কাৰণে আপোনাক যদি লাগে গ্লাছ, আপোনাৰ অফৰোডিং গ্লাছো হ'ব। প্লাছ হেণ্ড গ্লভছ, প্লাছ শ্বু আছে ইয়াতে, এইটো শ্বু আছে, ৰাইডিং শ্বু। কিমান মান প্ৰাইচ হয় দাদা এইটো? এইটো 5,500 টকা প্ৰাইচ। আৰু আপোনাক ধৰক যি লাগে গ্ৰাফিক্সিঙৰ চাব পাৰে, চব পেপাৰ আছে, গ্ৰাফিক্সিঙৰ পেপাৰ, গ্ৰাফিক্স কৰে, আপুনি লাইটিং কৰে, এভৰিথিং চব বস্তু পাব। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, আৰু মই দৰকাৰ হয় খুৰাৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে কণ্টেক্ট কৰি কিনে আহিব পাৰিব। আৰু যদি মানে বনাব খোজে মই লিংকটো দি দিম ইয়াৰে। হাউলি ব্ৰিজৰ একদম সন্মুখত, দক্ষিণ চাইডৰ একদম সন্মুখত, ডাইৰেক্ট অপজিট চালে হ'ল, ফ্ৰণ্টত শ্বহীদ বেদীৰ ওচৰত, ফ্ৰণ্টত শ্বহীদ বেদীটো দেখাই দিম অলপ পাছত। ইয়াতে আপোনালোকে আহক, এভৰিথিং বস্তু পাব আপোনাক, বাইকৰ যি লাগে আপোনাৰ কেমেৰাটো চাব, এভৰিথিং বস্তু আপোনালোকে চাই লওক। ছিগনেল লাইটৰ পৰা আদি কৰি হেণ্ডেলৰ মুঠি, হেণ্ডেল লুকিং গ্লাছ, মজা লুকিং গ্লাছ। তাৰপাছত এইটো আপোনাৰ কি বুলি কয়, হেস্কিউভাৰ্না বুলেটত যে লগাই হেডলাইট দেখা পাইছে। তাৰপিছত এই ক্লাছ ব্ৰেক আমাৰ চব R15 কাৰণে, R15 লগাব পাৰিব আপুনি যদি লগাই। লাইটিং চাব পাৰে, হেলমেটৰো চাব পাৰে, ভেৰাইটিজ আপোনালোক যিখিনি বস্তু লাগে আপোনাক চবখিনি বস্তুৱেই এই দোকানখনত আপোনালোকে আহিলে পাব। এইটো LED লাইট দেখা পাইছে, RS-ত এনেকা কিবা হেৰি মানে LED লাইট যিকোনো যি গাড়ীত থাকে সেইবিলাক গাড়ীত লগায়। মানে যিখিনি বস্তু লাগে আপোনাৰ কষ্টিউমৰ পৰা আদি কৰি হেলমেট, তো ৰাইডিঙৰ কাৰণে আপোনাৰ যিখিনি বস্তু দৰকাৰ চব পাব। গ্লভছ, এইটো হেণ্ডেল গাৰ্ড নেকি, এইডাল হেণ্ডেল গাৰ্ড, আপোনালোকে যিখিনি লাগে চব পাব। তো আপোনালোকে আহক। বহুত এতিয়া আমাৰ নতুন দোকান বেছি দিন হোৱা নাই, কিন্তু এই কৰোণাৰ মানে পৰিস্থিতিৰ কাৰণে মানে আপোনাৰ সিমান আমি আগবাঢ়িব পৰা নাই, চবৰে অৱস্থা বেয়া, বিজনেছ খুব এটা ভাল নহয়। তথাপিও আমি আশাবাদী, আমি এই ৰাইজৰ মানে আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ। সকলোৱে আহক, আমি মানে মিনিমাম মানে হেৰিত আমি প্ৰফিটত আমি বস্তু দিওঁ। আমাৰ বেছি দাম দৰৰ কথা নাই, নতুন দোকান, আমাৰ মানে হেৰি হ'ব লাগে, প্ৰচাৰ হ'ব লাগে। আপোনাৰ ইয়াতেতো ধৰক আমাৰ বাইকৰ যিকোনো বাইকৰে এভৰিথিং বস্তু পায়, মানে আমাৰ ধৰ ৰাইডিঙৰ ক্ষেত্ৰত হওক, বাকী ধৰক ছিগনেল লাইটে হওক, বা মানে যিখিনি বস্তু আমাৰ দৰকাৰী, বাহিৰে এক্সট্ৰা বস্তু লগাই লয় মানুহে, ধৰক চেফটি গাৰ্ড লগাই কিছুমানে, বা ধৰক বেলেগ কিবা ছিগনেল লাইট এক্সট্ৰা লগাই, হেডলাইট এক্সট্ৰা, এভৰিথিং বস্তু আপোনালোকৰ ইয়াতে পায়, চব পাই যাব। আৰু কিবা বস্তু নহ'লেও আমি অৰ্ডাৰ দি কিনে আপুনি আনি দিম। এইটো চাই লওক আপোনালোকে, এক্সজছো আছে, কি মজা। এইটো M4 নেকি, এইডাল M4 যেন পাইছোঁ মই। এইটো MT। তাৰপিছত এই এডাল আছে AC প্ৰজেক্টৰ, এইডাল এক্সজছ যদি আপোনাক লাগে এক্সজছো পাব। যি হেণ্ডেল লাগে এইডাল হেণ্ডেল বাৰ, যিখিনি বস্তু লাগে আপোনালোকে আহক। আৰু যদি খুৰা মোৰ নামটো কয় ভিডিঅ' বনা বুলি, তো আপোনালোকক নিশ্চয় ডিছকাউণ্ট দি দিব খুৰাই। আপোনালোকে আহক। এইটো শ্বহীদ বেদীটো দেখা পাইছে, লগতে ছাৰ্ভিচিং, আপুনি যদি ছাৰ্ভিচিং কৰিব খোজে তেনেহ'লে ছাৰ্ভিচিঙো কৰিব পাৰিব। ৱাশ্বিং, ছাৰ্ভিচিং এভৰিথিং কৰে ইয়াতে। এইখন দোকানখন খুৰাৰ ফোন নম্বৰটো মই লৈ কিনে আপোনালোকক ডিছক্ৰিপশ্যন দি দিম। আৰু এইটো হ'ল আপোনালোকৰ শ্বহীদ বেদীটো, এইখন ব্ৰিজৰ ডাইৰেক্ট অপজিটত আপুনি চালে দাদা দোকানখন পাই যাব। আৰু মই যিখিনি কাম কৰোঁ বাইকৰ ভিতৰত, চব বাইকৰ কামখিনি মই ইয়াতে কৰোঁ। আৰু খুব ভাল কাম কৰে, গ্ৰাফিক্সৰ ক্ষেত্ৰতে হওক বা লাইটিঙৰ ক্ষেত্ৰতে হওক,
এভৰিথিঙৰ ক্ষেত্ৰত চব মানে ফিনিচিং আছে আৰু দাদাৰ যিজন কৰ্মচাৰী আছে কৰ্মচাৰীকেইটাও খুব ভাল মই ইয়াৰ আগতে ভালেখিনি কাম কৰিছোঁ মই নিজে ভাল পাইছোঁ যদি আপোনালোকে ভাল পাব আহক আপোনালোকে দোকানখন চাই যাওক একবাৰ আপোনালোক যদি কিবা বস্তু দৰকাৰ আছে তেনেহ'লে মানে ইউজ কৰি চাওক তাৰপিছত আপুনি বেনিফিটটো কওক তো ধন্যবাদ ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট চাওক